Hello and welcome back to my YouTube channel. তো আজিৰ YouTube ভিডিও বনোৱাৰ মোৰ মূল টপিকটো হৈছে GB WhatsApp. তো চাওঁ GB WhatsApp কেনেকৈ ডাউনলোড কৰিব লাগিব, ক'ত GB WhatsApp ষ্টৰত পোৱা নাযায়। তো বহুত ধৰণৰ প্ৰশ্ন সুধিছিলে যে GB WhatsAppৰ ভিডিও বনাব নেকি। তো সেই আজি GB WhatsAppৰ টপিকটো লৈ ভিডিওটো বনাইছো। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। GB WhatsApp ডাউনলোড কৰিবলৈ প্ৰথমতে আমি Chrome ওপেন কৰিব লাগিব। Chrome ওপেন কৰাৰ পাছতে ইয়াত GB WhatsApp ডাউনলোড টাইপ কৰিব। তাৰ পিছতে আহিব প্ৰথমতে যোনটো এপ্লিকেশ্যন আহিছে GB WhatsApp ডাউনলোড GB WhatsApp APK লেটেষ্ট ভাৰ্জন বুলি আছে, সেইটো ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে তলত স্ক্ৰল ডাউন কৰিব আৰু ইয়াৰ সাইজটো চাওক। ইয়াৰ এপ সাইজটো হৈছে 44.3 MB। তললে গৈ থাকিব ইয়াত আপডেট GB WhatsApp Pro বুলি আহিছে, ঠিক আছে। তো তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ডাউনলোড হ'ল। ডাউনলোড ফাইলত যাব, এয়া চব ডাউনলোড হৈ আছে GB WhatsApp। এইটো তলত চাইছে, এইটো মই প্ৰথমতে ডাউনলোড কৰিছিলোঁ। তো আপোনালোকৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিবৰ কাৰণে আকৌ নতুনকৈ GB WhatsApp ডাউনলোড কৰি দেখুৱাইছোঁ। তো এতিয়া ডাউনলোড হৈছে, কৰোঁ ক্লিক। এটা ক্লিক কৰাৰ পাছতে এটা ইনষ্টল কৰিবলৈ আহিছে। ইনষ্টল ক্লিক কৰাৰ পিছত এয়া চাওক ইনষ্টলিং দেখুৱাই আছে। ইনষ্টলিং হোৱাৰ পিছতে অপেনৰ পিছত যিমানখিনি আছে এলাউ কৰিব লাগিব। তাৰপিছতে আপুনি এগ্ৰি এণ্ড কণ্টিনিউ বুলি অপশ্যন আছে গ্ৰীণ কালাৰ, সেইটোত ক্লিক কৰিব। তাৰপিছত নিজৰ ফোন নম্বৰ মাৰিব। ফোন নম্বৰ দিয়াৰ পাছতে নেক্সট আকৌ অ'কে কৰিব। ইয়াত এডিট কৰিবলগীয়া মোৰ একো নাছিলে। আকৌ কণ্টিনিউ এলাউ। এতিয়া ইয়াত আপোনাৰ মেছেজ এটা আহিব, অট'মেটিকলি নিজে ভেৰিফাই হ'ব। তাৰপিছত ভেৰিফাই হ'ল, আকৌ কণ্টিনিউ এলাউ অ'কে গট ইট। তাত আপোনাৰ নিজৰ নাম দিব পাৰে নিজৰ ইচ্ছা অনুযায়ী। তো ইয়াতে মই নিজৰ B2K বুলি দি দিছোঁ। তাৰপিছতে নেক্সট ক্লোজ মাৰি দিব। এইটো এতিয়া হৈ গ'ল আমাৰ GB WhatsApp ডাউনলোড। তো আশা কৰোঁ আপোনালোকক ভিডিঅ'টো আজি ভাল লাগিলে, তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ভিডিঅ' ইমানে, ধন্যবাদ।